এতিয়া বৰ্তমান মই চানমাৰী ফ্লাইঅভাৰৰ তলত আপোনাক দেখাই দিছোঁ। চানমাৰী ফ্লাইঅভাৰৰ তলত আছোঁ। এতিয়া আপোনাক দেখাই দিছোঁ। এটা সৰু ভিডিঅ' বনাম বুলি ভাবিছোঁ। গৈ আছোঁ কলকাতা। এতিয়া চানমাৰীৰ পৰা গৈ আছোঁ এয়াৰপৰ্ট। बोरिंग का सिग्नल होने के मैं बोरिंग हो गई रोकी रोकी बोर्डिंग पास बोरिंग पास आओ एयरपोर्ट ट्रेक्टर चलि আছে एयरपोर्ट खेती কৰিব নেকি স্যার ধান খেতি এইটো কি ফ্লাইট এটিআর ফ্লাইট এইখনত কিমান সিট কেপাসিটি আছে কম থাকে 100 কম থাকে 40 50 78 মান থাকে 78 তথাপিও ডাঙৰ দেখোন 70 বাছত কৰি ডাঙৰ হয় ইয়াৰ পৰা সৰু দেখিছে सीट सारा लोग लगे सीट 15 কিমান আছে স্যার सीट नंबर 15F और আপনার E
কলকাতা ইয়াৰ পৰা যাম আমি পাৰ ষ্টেট। তালৈ যাবলৈ কিমান সময় লাগিব? 45 মিনিট। এই ট্রাফিক এই অফিস টাইম চলছে না এখন ট্রাফিক আছে। কলকাতার সব থেকে বেস্ট দিন হলো সানডে, ঘুরতে পারবেন সব কিছু। হ্যাঁ, ট্রাফিক থাকে না, ফাঁকা ফাঁকা। দুটা এটা বাজিল, চাগে ৰাত 10টাহে বাজিল নেকি? হ্যাঁ এনেকুৱা নহয়, এইটো ক'ৰবাত দেখা পাইছিলোঁ। শাহরুখ খান এই বিল্ডিংয়ে অ্যাপার্টমেন্ট নিয়েছে। শাহরুখ খান এই বিল্ডিংয়ে অ্যাপার্টমেন্ট নিছে। কতলা বিল্ডিং এটা? জানেন 16-17 এবং এমন। বিল্ডিংটো ভাল লাগিছে নে ছাৰ? এই ওপৰৰ গাৰ্ডেন, মাজেদি ৰাস্তা আছে নেকি? হা, আছে মাজেদি ৰাস্তা আছেনে না নাই? রাস্তা নাই, ইটো বিল্ডিংৰ পৰা এইটো যাব পাৰিব? নহয় নহয় নহয়, তলেৰে। তলৰে ৰাস্তা নাই। হোটেল कौन सा जगह है? साइंस सिटी। साइंस सिटी मेट्रो स्टेशन। ये क्या बन गया भैया? वो व्हाइट वाला, वो कॉन्फ्रेंस रूम नया बनाया है ये। लास्ट टाइम तो दिखा नहीं था। हमारा कंपनी लोगों का जो फेयर होता है ना, हाँ। सब किसी नहीं होता। বিল্ডিংটো আমি পাৰ কৰিলোঁ নেকি? নাই, আছে অকণমান। इसमें 24 आवर्स मूवी भी देखने का प्रोग्राम है। थिएटर भी है उसमें? एक थिएटर भी है। बहुत कुछ नया दिख रहा है इसमें, कंस्ट्रक्शन भी आता है। বিল্ডিংটো খুবই ভাল।
कलकत्ता का अभी सबसे टॉप बिल्डिंग वो है। कौन था उसमें जो लाइट दिख रहा है ना, सीधा ये देखिए। ये जो पतला वाला ये वाला नहीं, कौन था ये बादल का सीधा देखिए ना, ये बिल्डिंग का सीधा एकदम जो लाइट जल रहा है ऊपर टॉप में। हमको तो नहीं दिखाई दे रहा है 65 ना 66। 66 फ्लोर कोलकाता एकदम फॉरेन टाइप बनाया गया एक्चुअली फॉरेनरे बनाइছিল आधा आधी आधा तो বনাই থৈ গৈছে হাওৰা তো আমি হাওৰা দেখা নাপালোঁ আৰু আমি যাম নাই মই দেখা পাইছোঁ হাওৰা মই এই হাওৰা ষ্টেচন আহিছিলোঁ এই ট্ৰেইনত আহোঁতে হাওৰা ব্ৰিজ দেখা পাইছোঁ আৰু তাতে ডাইৰেক্ট হাওৰাত নামিছিলোঁ বজাৰখনো তাতে অঁ এইটো বিল্ডিং এতিয়া ধুনীয়াকৈ আহিছে ফটোত কেমেৰাত বিল্ডিংটো